নমস্কাৰ জ্যোৎস্না ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলো স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই আহিছোঁ এয়া আমাৰ গাঁৱৰ নামঘৰলৈ। আৰু ভাদ মাহৰ এই পবিত্ৰ মাহত সকলোৱে নিজৰ নিজৰ গাঁৱৰ নামঘৰলৈ আহিছে চাগে। কিছুমানে আকৌ ঢেকীয়াঘৰলৈ গৈছে, আঠখেলালৈ গৈছে। আৰু আজি মই নিজৰ গাঁৱৰ নামঘৰত এখন শৰাই দিবলৈ আহিছোঁ। আৰু প্ৰতি বছৰে এনেকৈ শৰাই দিয়া হয়, আমাৰ গাঁৱৰ ৰাইজসকলেও দিয়ে, ময়ো দিবলৈ আহোঁ। আৰু সেয়েহে ভাবিছোঁ কেনেকৈ আমি দিওঁ অকণমান দেখুৱাওঁ, ভিডিঅ' দেখা ভালকৈ চাব। আৰু এইটোৱে হৈছে আমাৰ ভেচেলি পথাৰ গাঁৱৰ নতুনকৈ বনোৱা নামঘৰটো। হোৱাগৈ নাই, হ'ব আৰু লাহে ধীৰে। প্ৰথমতে আমাৰ নামঘৰ চাফা কৰিছে আমাৰ অঞ্জুৱে। আৰু যিগৰাকী শৰাই দিয়ে সেইসকলে নিজে নিজে এনেকুৱাকৈ পৰিষ্কাৰ কৰি ল'ব লাগে। এইখিনি খুব গৰমৰ কাৰণে প্ৰথমতে আমি এয়া চৰবত দিলোঁ। এয়া বৰষাৰ চৰবত বিলাবলৈ গৈছে গোপিনীসকলে। প্ৰথমতে চৰবত দিব, অকণ ঠাণ্ডা হ'ব। এই বাইদেউ অঁ চৰবত খোৱাৰ পাছত এয়া চাহ মিঠাই দিয়া হৈছে। নাম লোৱাৰ আগতে চাহ মিঠাই এনেকৈ প্ৰত্যেকগৰাকী গোপিনীকে আমি খোৱালোঁ। এই আমাৰ তিলুৱে তামোল কাটিছে গোপিনীসকললৈ।
আজিলৈ নাম থ'লে এতিয়া মাহ প্ৰসাদ বিলাইছে এয়া মাহ প্ৰসাদ আমি খাবলৈ লৈছোঁ। এয়া মাহ প্ৰসাদৰ প্ৰথম আমি খাওঁ লাডুটো, পিঠা লাডু, কেঁচা মিঠৈ সঁচাকৈ বহুত ভাল লাগে। আপোনালোকৰ ভাল লাগে নাই জনাবচোন। আৰু ইয়াৰ পিছতে আমাৰ আজি সামৰণি মাৰিম। আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আজিলৈ বাই বাই।